আমি কোন মই প্ৰথমতে আপোনালোকক সুধিব খুজিছো আমি কোন হয় আজি কি হিচাপে আহিছো ইয়াত আমি কোন বুলি আহিছো ট্ৰাইবেল yes আমি কোন ট্ৰাইবেল আমি সকলোৱে ট্ৰাইবেল মানে কি বুলি জানিছিলো আমি পোকা খোৱা ট্ৰাইবেল গাহৰি খোৱা ট্ৰাইবেল শামুক খোৱা ট্ৰাইবেল জংগলৰ শাক জংগলৰ পাত আলু খোৱা ট্ৰাইবেল বেং খোৱা ট্ৰাইবেল কেঁকুৰা খোৱা ট্ৰাইবেল হয়নে নহয় ইমানেই ঘিণ কৰিছিল ইমানেই অপত্যাচাৰ কৰিছিল মোৰ মনত আছে মই যেতিয়া হাইস্কুলত তেজপুৰত পঢ়িছিলো অসমীয়া মানুহে ঘৰত খুব ভাল বন্ধু আছিল নীলে তাই একো নাজানে মোক ভাত খাবলৈ দিলে মাকে কিন্তু মোক কাঁহী বাতি ধুবলৈ দিয়াৰ লগতে মই বহা ঠাইত ফিল্ডৰ পৰা শুকান গোবৰ আনি মোক সেই ঠাই পুচিবলৈ দিছিলে কিয় কাৰণ মই ট্ৰাইবেল কাৰণ মই বড়ো হাইস্কুলৰ কথা বাদ দিয়ক মই যেতিয়া গুৱাহাটীৰ ইউনিভাৰ্চিটিত পঢ়ি আছিলো বিশ্ববিদ্যালয়ত আমি থকা হোষ্টেলৰ কাষত বানপানী হৈছিল কেঁকুৰা ওলাল থাকিব নোৱাৰি পেলাই আমি কেঁকুৰা ধৰি আনি পুৰি খালো এগৰাকী মিচিং ছোৱালী আৰু মই সেই মিচিং ছোৱালীগৰাকী এতিয়া বহুত ওপৰত এটা ভাল পোষ্টত আছে তাৰ পিছত আমাক কি কৰিলে সেই হোষ্টেলৰ বাকী ছোৱালীবিলাকে মিটিং কৰিলে অঞ্জলি তোমালোকে বোলে ইয়াত আমাৰ পাকঘৰত বোলে কেঁকুৰা পুৰি খাইছা কেনেকুৱা কথা বহুত পাইছো বহুত দেখিছো তথাপিতো আমি গৌৰৱ অনুভৱ কৰো we are tribal আমি জনজাতি আমি tribal সদায় পোক খাম সদায় গাহৰি খাম সদায় শামুক খাম যি পাৰো চব খাম আমাৰ আইডেণ্টিটি আমি সদায় ৰাখিম কথা tribal demand কৰি নাপায় it's not a matter of demand it's a matter of identification যিসকল জাতি পিছ পৰি আছে যিসকল জাতি উন্নত হোৱা নাই যিসকল জাতিক এক্সট্ৰা যত্ন ল'বলগীয়া আছে সেই পাঁচটা ক্ৰাইটেৰিয়া যিসকল কৰে তেওঁলোকক চৰকাৰে নিজেই বাছি চাই যে এওঁলোকক ST ষ্টেটাছ দিব লাগে বুলি আইডেণ্টিফাইহে কৰে বিচাৰি পেলাই দিয়ে কিন্তু ডিমাণ্ড কৰি নাপায় এইটো ডিমাণ্ড কৰি লোৱা বস্তুৱেই নহয় কিয় বুজি পোৱা নাই আমাৰ অসমৰ ST বিচৰাসকলে It's not a matter of demand, it's a